আপোনালোকক আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আমি ওলাইছোঁ গুৱাহাটীত যিহেতু 14 এপ্ৰিল তাৰিখৰ কাৰণে আমি গৈছোঁ। একচুৱেলি তাত 14 এপ্ৰিল তাৰিখে পৰফৰ্ম আছে, তো সেই পৰফৰ্মটো আপোনালোকক দেখাই দিম, চাই থাকিব আপোনালোকে। আমি এতিয়া গৈ আছোঁ, সকলোৱে আৰু নাচি বাগি ফূৰ্তি কৰি গৈ আছে। এয়া দেখিছে সকলোৱে এইবিলাক। ঐ নাচা নাচা নাচা, কি কৰি আছা? জল্দি নাচা। এয়া সকলোৱে ফূৰ্তি কৰি গৈ আছোঁ, আপোনালোকে চাই থাকিব দেই, দেখাই দিম আপোনালোকক। এয়া ক'ত গৈ আছা? কৈ দিয়া গুৱাহাটী গৈ আছা হয়নে? কি কাৰণে গৈছা কৈ দিয়া? নাচিবলৈ 14 এপ্ৰিলৰ কাৰণে। আপোনালোকে চাই থাকিব দেই, দেখাই থাকিব আপোনালোকক। এইবিলাক নাচনীবিলাক চব একদম মানে চাই থাকিব আপোনালোকে, দেখাই থাকিম পিছলৈকে। এতিয়া ভাত খাবলৈ লৈছোঁ। এয়া সকলোৱে খাই আছে দেখিলে, এয়া সকলোৱে ঢুলীয়া নাচনী এইবিলাক সকলোৱে খাই আছে। আৰু চব ইমান ধুনীয়াকৈ দিছে, একদম মানে সেই চব্জি ধুনীয়াকৈ দিছে। আমি খাই লওঁ এতিয়া আৰু দেখাই থাকিম আপোনালোকক দেই। ভাত পানী খাই মেলি এতিয়া আমি গাড়ীলৈ আহিছোঁ আৰু গাড়ী উঠিবৰ কাৰণে। ইমান ৰ'দ নহয়, চাই থাকিব আপোনালোকে। এবাৰ দেখিছে এইফালে এইকেইখন গাড়ী ইয়াত ৰখাই থৈ দিছে ফিল্ডৰ। আমি এতিয়া ইয়াত উঠিম, লগত সেইবিলাক আহি আছে দেখিছে। চাই থাকিব আপোনালোকে দেই। এয়া গাড়ীত আহি গ'লোঁ, নিজে চিটত বহোগৈ আৰু নিজৰ চিটত গৈ পেলাই। ইমান গেছ ঐ, হেৰি একদম মানে এনেকুৱা গৰম হৈছে ভিতৰত ন, গেছ হৈ আছে একদম মানে ৰুমটো। আমি অকল 3জনীয়ে আহিছোঁ, বাকীবিলাক আহিবলৈ আছে। আৰু ইমান ৰ'দ টান দেই, তাত যে কি যে হ'ব ন। এতিয়া ল'ৰা ছোৱালীবিলাক সকলো উঠিলে গাড়ীত, যেতিয়া আমি যাম আৰু এয়া দেখিছে সকলো উঠিলে। আৰু এয়া এখন গাড়ী, এয়া সকলো উঠিলে। ইমান গৰম হৈ আছে ভিতৰত, নহয় থাকিব নোৱাৰি একদম মানে একদম গেছ হৈ আছে গাড়ীখনৰ ভিতৰত। ইমান গৰম পৰিছে নহয়, তাৰমানে থাকিব নোৱাৰিছোঁ আৰু গাড়ীৰ ভিতৰত। চাই থাকিব আপোনালোকে। এই আমি গৈ আছোঁ, কাজিৰঙা পাৰ হৈছোঁ আৰু এয়া
এয়া হালধিবাৰী পালোহি এয়া দেখিছে মন্দিৰটো এয়া হালধিবাৰী আহি পাই গ'লোহি আৰু এতিয়া আমি খাই বৈও আজৰি হ'লোঁ আহি পেলাই গা পা ধুলোঁ ধুই পেলাই খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া আৰু ৰুমত শুবলৈ কাৰণে লৈছোঁ আৰু আজি যিহেতু দিনটো ইমান ভাব লাগিলে ঘৰৰ পৰা 8টা বজাতে ওলাই আহিলোঁ আহি পেলাই ইয়াত পাইছোঁহি 11টামান বজাত তাৰপিছত তেনেকৈ ভাগৰ লাগিলে আৰু গাড়ীত আহি থকা ইমান দিনটো মানে তাৰপিছত এতিয়াতো 12টাই বাজিলে তাৰপিছত এতিয়া আমি শুবলৈ লৈছোঁ আৰু এতিয়া লগৰবিলাকে মানে একদম মানে মোবাইলত ব্যস্ত হৈ আছে এয়া দেখিছে 3জনীকৈ আছে তাই আৰু এজনী বাথৰুমত আছেগৈ আমি কেইজনী আছোঁ আৰু 3জনী মানে এটা ৰুমত 3জনী তেনেকৈ দিছে থাকিবলৈ কাৰণে তো আজি ইমানেই ক'লোঁ ভাগৰো লাগিছে তাৰপিছত সেইকাৰণে আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পামেই তো আজিলৈ বাই বাই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আপোনালোকে